নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখিছে এজোপা ডাঙৰ গছ। এজোপা ডাঙৰ গছৰ তলত মই আছোঁ আৰু ইয়াত থাকি পেলাই মোৰ ইমানেই ভাল লাগিছে, উশাহ লৈ পেলাই ইমান ভাল লাগিছে। এটা নিৰ্মল বতাহ আহি আছে, নিৰ্মল অক্সিজেন পাই আছোঁ, খুব ভাল লাগিছে। কিন্তু আমাৰ মা দেউতাহঁতে কয় যে যেতিয়া ৰাতি সময় হয়, ৰাতি সময়ত এনেকুৱা ডাঙৰ গছবিলাকৰ তলত আমি আহিব নালাগে বা ইয়াতে থাকিব নালাগে বা বেছি টাইম আমি কটাব নালাগে বা শুব নালাগে ডাঙৰ গছবিলাকৰ তলত। কাৰণ কি কাৰণে? কাৰণ তাত ভূত থাকে। তো আমি ভাবোঁ যে সৰুতে যেতিয়া আছিলোঁ আমি ভাবোঁ যে সঁচাকৈ ভূত থাকে নেকি এনেকুৱা গছবিলাকৰ তলত? প্ৰকৃততে মানুহ মৰি যাব পাৰে, এনেকুৱা এটা শক্তি থাকে। কিন্তু সেই কথাবিলাকৰ পিছতো কিছুমান কি থাকে, এনেকুৱা ৰিজন থাকে, এনেকুৱা কাৰণ থাকে। তেওঁলোকে কোৱা কথাবিলাকৰ পিছতো একো ৰিজন থাকে। চাইণ্টিফিকেলি চাবলৈ গ'লে তাৰো কিছুমান কি আছে, ৰিজন আছে। গতিকে আমি চব কথাই আমি হাঁহি পেলাই বা কৈ পেলাই উৰাই দিবও নালাগে। তো ৰিজনটো কি, যে যেতিয়া দিনৰ ভাগত হয় তেতিয়া এজোপা গছে, আমি সকলোৱে জানো সালোক সংশ্লেষণ পদ্ধতিত কাৰ্বন ডাই অক্সাইডৰ উপস্থিতিত তেওঁলোকে কি কৰে, খাদ্য প্ৰস্তুত কৰে। আৰু তাৰ বিনিময়ত কি হয়, কাৰ্বন ডাই অক্সাইড সিহঁতে গছবিলাকে এটা নিৰ্দিষ্ট মাত্ৰাত গ্ৰহণ কৰে আৰু অক্সিজেন গেছটো উলিয়াই দিয়ে। আৰু সেইকাৰণে সেই গছজোপাৰ তলত থাকিলে বা দিনৰ ভাগত সেই গছজোপাৰ ওচৰত থাকিলে আমি এটা নিৰ্মল অক্সিজেন লাভ কৰোঁ। কিন্তু সেইটোকে ওলোটা প্ৰচেছত কি হয়, ৰাতিৰ সময়ত সেই ডাঙৰ গছবিলাকে বা সেই গছবিলাকে অক্সিজেনটো বেছি মাত্ৰাত গ্ৰহণ কৰি লয় আৰু কাৰ্বন ডাই অক্সাইডটো বেছি মাত্ৰাত নিঃসৰণ কৰে। আৰু যেতিয়া কাৰ্বন ডাই অক্সাইড বেছি মাত্ৰাত নিঃসৰণ হৈ যায়, তেতিয়া এই ডাঙৰ গছবিলাকে দেখিছেনে, এই ডাঙৰ গছবিলাকে কি কৰে, এটা মানুহক মৃত্যুমুখতো পেলাই দিব পাৰে। কাৰণ কি কাৰণে? কাৰণ যেতিয়া কাৰ্বন ডাই অক্সাইডটো সিহঁতে বেছিভাগ মাত্ৰাত এৰি দিব, তেতিয়া কাৰ্বন ডাই অক্সাইড আমাৰ কাৰণে কিমান হাৰ্মফুল হয় বা আমাৰ কাৰণে বহুত ক্ষতিকাৰক হয়। আৰু সেইকাৰণে সেই কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো যেতিয়া বাঢ়ি যাব, তেতিয়া সেই গছবিলাকৰ তলত আমি ৰাতি যেতিয়া যাম, তেতিয়া আমি মৃত্যুমুখতো পৰিব পাৰোঁ বা আমাৰ উশাহ লোৱাত আমাৰ অসুবিধা হয় কাৰণে আমাৰ ঘুটন ছাফোকেশ্যন এটা সৃষ্টি হয়। ছাফোকেশ্যনৰ কাৰণে আমাৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে আমি গম পাওঁ বা এতিয়া জানিলোঁ, যে ময়ো জানিলোঁ, আগতে ময়ো জানা নাছিলোঁ, এতিয়া গম পালোঁ যে আমি ৰাতিৰ ভাগত এই ডাঙৰ গছবিলাকৰ তলত কি কাৰণে যাব নালাগে। তো কাৰণটো এইটোৱে আছিলে যে অক্সিজেনটো সিহঁতে ৰাতিৰ সময়ত বেছিভাগ মাত্ৰাত গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইডটো বেছিভাগ মাত্ৰাত নিঃসৰণ কৰি দিয়ে, এৰি দিয়ে। সেইকাৰণে সেই গছবিলাকৰ তলত গ'লে আমি উশাহ লোৱাত অসুবিধা হয়। কাৰণ কাৰ্বন ডাই অক্সাইডটো যিহেতু এৰি দিয়ে, আমি কাৰ্বন ডাই অক্সাইড ল'বলগীয়া হয়। সেই কাৰ্বন ডাই অক্সাইডে আমাৰ ছাফোকেশ্যন সৃষ্টি কৰে আৰু আমাৰ মৃত্যুমুখতো আমি পৰিব পাৰোঁ। সেইকাৰণে ডাঙৰ এই গছবিলাকৰ তলত আমি যাব নালাগে। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিলে, তেতিয়াহ'লে কিবা এটা নতুন কথা যদি শিকিলা, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে মই আনি থাকিম আৰু মোক ছাপোৰ্ট কৰিবা। ধন্যবাদ।